আজি সেকেন্ড দিনা দেৱালী হয় সো কালিটো একদম পানী পানী কৰি দিলে দেৱালী আজি বতৰটো এবাৰ নামে এবাৰ উঠে এনেকে আছে এও মানে এতিয়া কিবা অলপ বজাৰ কৰিব গৈছে দেউতাহঁত নাই দেউতা আছে ঘৰত মানে লিউৰ বাৰ্থডেও আছিলে যে হেতুৰ কাৰণে দেৱালীৰ লগত মিলি গ'ল কাৰণ সি লক্ষ্মী পূজা যাব পাইছিলে হেতুৰ কাৰণে অকেজন পায়ে নহয় দুৰ্গা পূজা নহয় লক্ষ্মী পূজা নহলে কালী পূজা মুঠতে কিবা নহয় কিবা এটা পায়ে আৰু হেতুৰ কাৰণে যোৱাকালি বাৰ্থডে ভালে ভালে গ'ল কিন্তু বাৰ্থডেহে গ'ল নাৰায়ণ পূজা চূজা কৰা হ'ল ভিডিঅ' পাব মানে ইটো চেনেলত আৰু যোনো চেনেলটোত কিন্তু এতিয়া দোকানলৈকে আহিলোঁ তেওঁ বজাৰত গৈ আমাৰ মানে হেভি লছ যোৱা বছৰ বহুত ভাল বিক্ৰী হৈছিলে বোমাৰ দোকানত নেক্সট দিনা আনিবৰ কাৰণে আৰু ফেঞ্চি যাব লগা হৈছিল ইমান ধুনীয়া বতৰ চতৰ আছিলে এইবাৰ একদম ফৌ একো নাই চব চেছ কৰি দিলে বানপানী পানী কৰি দিলে হেতুৰ কাৰণে ভিডিঅ'টো দুখত হ'লেও ইয়াৰ দোকানৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ হাই হেল্ল' নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈকে চ' ভিডিঅ'টো চাব পানী পানী একদম ভিডিঅ' চব ইয়াতে পাব বাৰ্থডেৰো অলপ পাব লগতে আমাৰ বিজনেছ হেভি লছ এয়া বোমাৰ দোকান আৰু এও মানে ওলাই গৈছে যে বোমাৰ দোকানখন অকণমান সজাই দিছে দেখাই দিছোঁ ৰ'ব এয়া সজাই মেলি দিছে আৰু অলপ এয়া উপায় নাই কিন্তু বাকী ফুটপাথত দিয়াবিলাকতো কিমান কি কষ্ট হৈছে কাৰণ দিবই পৰা নাই বৰষুণৰ কাৰণে বতৰটো চাওকচোন এবাৰ দেখাই দিছোঁ পানী পানী হৈয়ে আছে উপায় নাই এই পানী পানীৰ মাজতে হ'লেও আমি দেৱালী উদযাপন কৰিবই লাগিব হেতুৰ কাৰণে ভিডিঅ'টো আজি ভাবিছোঁ অকণমান আপোনালোকক দেৱালীৰ শুভেচ্ছা লগতে যোৱাকালি অকণমান লিউহঁতক দেখাবৰ কাৰণে ফূৰ্তি কৰিলোঁ কিন্তু লিউৱে কান্দিয়ে থাকিলে বৰ ভয় খালে টিকুচোন মানে দাদা ল'ৰা ছোৱালী দুটা অলপমান খেলিলে সিহঁতৰ লগত আমাৰ অলপ খেলিলোঁ খেলি মেলি আৰু দোকানতে আহি গৈছোঁ উপায় নাই আৰু হেৰি হ'লেও মানে এনেকৈ হ'লেও উদযাপন কৰিব লগা হৈছে আৰু কিন্তু বৰষুণ হোৱাৰ কাৰণে বেয়া লাগিছে যিহেতু সকলোৰে মন বেয়া কাৰণ চাকিয়ে জ্বলাব নোৱাৰিলে আৰু যোৱাকালি আমাৰ ইমান বেয়া আছিলে মানে গণেশগুৰি এইখিনি এৰিয়াত মানে হেৰি নাছিলে কাৰেণ্ট নাছিলে গধূলি চাকি জ্বলাব নোৱাৰিলে বৰষুণৰ কাৰণে তাতকৈ বেছি বেয়া লাগিছে কি লাইট নাই লাইট মানে যিবিলাক সকলোৱেতো ঘৰত হেৰি এই টিপ ডাপ লাইটবিলাক জ্বলাইছেয়ে সেইটোৰ কাৰণে সেইখিনি লাইট জ্বলাই দিবৰ কাৰণেও মানে হেৰি নাই চাৰ্জিং লাইট পৰ্যন্ত শেষ হৈ গৈছে আমাৰ ইমান মোটামুটি 2 ঘণ্টা 3 ঘণ্টামান সময় কাৰেণ্ট নাই চাকি জ্বলাব পৰা নাই তথাপি এখুৰ দিওঁ আকৌ বৰষুণ পৰি নুমাই যায় সেনেকৈ মানে কালি প্ৰথম দেৱালীটো তেনেকৈ উদযাপন কৰা হ'ল বেয়া লাগিছে অকণমান দেখাই দিওঁ কি পৰিৱেশ আছিলে চাই থাকক বহি আছোঁ এটা কাষ্টমাৰ আহিলে মানে কাষ্টমাৰৰ কাৰণেও মানে হেৰি কৰি থাকিব লগা হৈছে অপেক্ষা কৰি থাকিব লগা হৈছে দেখাই দিছোঁ তোমাক এয়া চিপছ দিব আহিছে মোক এয়া চিপছ খাম ক'ত গৈছিলা ইহঁতৰ তাত ন বিয়া ওলাইছে ওৰে ভিডিঅ'ত দেখাই দিলোঁ দেই চাবা এয়া আছিল আমাৰ প্ৰথম দিনাখনৰ দোকান কি ধুনীয়াকৈ সজাই মেলি দোকান দিছিলোঁ আৰু এতিয়া পানী দোকানখন দেখাই দিছোঁ বানপানীৰ দোকান বুলি ক'ব লাগিব এয়া গতিবিধি নাই দোকানৰ এয়া পানী চাৰিওফালে পানী এয়া দেখাই আছোঁ ওপৰত এয়া ত্ৰিপল টানি দিয়া হৈছে আৰু বৰষুণ মানে কালী পূজাৰ আগদিনা মজা ধুনীয়া যদিও বতৰটো সেমেকা আছিলে কিন্তু বৰষুণ দিয়া নাছিলে এনেকৈ থাকিলেও ক'ৰবাত ओम सत्यनारायण देवं शुक्लावर्णं चतुर्भुजं संहारप्रवदागतं गुरुस्तं नमो भगवते वासुदेवाय ओम ह्रीं क्रों जं रं लं पं ह्रीं क्रों এয়া প্ৰথম দিনা দেৱালী লিউৰ বাৰ্থডে মানে যোৱাকালিৰ হয় এয়া লিউৰ বাৰ্থডে পূজা চলি আছে এইপিনে পূজা চলি আছে আৰু এইপিনে আমি বেলুন চেলুন ফুকাই একদম সজোৱাত ব্যস্ত মামী নিবেদিতা মই এয়া সজোৱাত ব্যস্ত মুনু আছে মুনু খালি তাই চাহ বনাব গ'ল আলহী অহাৰ কাৰণে আমাৰ লিউৰ কাৰণে এইখন মই বাৰ্থডেৰ কাৰণে লৈ আহিলোঁ মোৰ ফালৰ সৰু উপহাৰ মানে চিন স্বৰূপে আৰু কিছুমান ফটো এনেকৈ থৈ দিলেও ভাল লাগে ন সেইকাৰণে একেলগে তাক মোৰ সৰু গিফ্ট এটা দি দিলোঁ পোহৰৰ উৎসৱ দেৱালী কিন্তু আজি আন্ধাৰৰ উৎসৱ হৈছে দেই লাইন চাইন একো নাই
এইপিনে চোৱা ইমান ভয় আমাৰ লেউৰ ভয় মজা মজা বৰষুণত তিতি হ'লেও দেৱালী মানি আছো দে আমি বৰষুণত তিতি হ'লেও দেৱালী মানি আছো দোকানৰ পৰা আহিলো আহি দোকানে দেৱালী 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 আকৌ দোকানত যাম আমি ঘৰত অলপমান নিয়ম কৰিব আহিছো পোহৰৰ উৎসৱ তাৰপিছত এতিয়া আকৌ দোকান গৈ আছো এতিয়া চুৱেটাৰ পিন্ধি যাম যি ঠাণ্ডা পৰিছে আমি চুল টিকু মই আছো আৰু আমাৰ লিউ ভয়তে ভিতৰত আমি ভয় নকৰো ন টিকু হয়নে টিকু আমি টিকু ভয় নকৰো ন এই বা টিকু হিৰো দেখাই দিয়ে একবাৰ